বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰী হাঁহ। বহাগ মাথো বিহুতলী নহয়, নহয় ই নিশা ফুলা ফুল, বহাগেই আনি দিয়ে সমদল গতি, নেওচি জাতিকুল, ই প্ৰভেদক কৰে হিনাহ। স্বাগতম জনাইছোঁ আপোনালোকক ব্ৰেইনী ইউটিউব চেনেললৈ। আমাৰ আগন্তুক ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। বিহু অসমৰ জাতীয় উৎসৱ। আমাৰ তিনিটা বিহুৰ ভিতৰত বহাগ বিহু বা ৰঙালী বিহুৱে প্ৰধান। চ'ত মাহৰ শেষৰ দিনা বা সংক্ৰান্তিৰ পৰা বহাগ বিহু আৰম্ভ হয়। ইয়াক চ'তৰ বিহু বুলিও জনা যায়। জনবিশ্বাস মতে ডেকা গাভৰুৱে মুকলি পথাৰত প্ৰেম যৌৱনৰ গীতেৰে পুৰুষ স্বৰূপ মেঘক আৰু নাচৰ গিৰিপনিৰে নাৰী স্বৰূপা প্ৰকৃতিক উত্তেজিত কৰি বৰষুণৰ মাধ্যমত মিলন ঘটোৱাৰ ফলশ্ৰুতিত বসুমতী শস্য সম্ভৱা হোৱাৰ যি প্ৰক্ৰিয়া, তাতেই ৰঙালী বিহুৰ উৎস আৰু তাৎপৰ্য নিহিত হৈ আছে। বসন্তৰ আগমনত প্ৰথম জাক বৰষুণ পৰাৰ লগে লগেই প্ৰকৃতি ঋতুমতী হয়। গছ লতিকাত কুঁহিপাত ওলায়, প্ৰকৃতি ফলে ফুলে জাতিষ্কাৰ হৈ পৰে। বহাগ বিহু সাধাৰণতে চ'তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ বহাগৰ 6 দিনলৈ মুঠ 7 দিন পালন কৰা হয়। প্ৰত্যেক দিনৰে একোটা সুকীয়া সুকীয়া নাম আছে। তাৰে ভিতৰত প্ৰথমটো বিহু হ'ল গৰু বিহু। বহাগ বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চ'তৰ সংক্ৰান্তিৰ দিনা অসমীয়া জনজীৱনৰ কৃষিকৰ্মৰ প্ৰধান সম্বল গৰুৰ নামত উৎসৰ্গা কৰি গৰু বিহু হিচাপে পালন কৰা হয়। সেইদিনা গৰুক গোলক্ষ্মী হিচাপে জ্ঞান কৰি পূজা অৰ্চনা কৰা হয়। সেইদিনা ৰাতিপুৱাই গৰু ম'হক মাহ হালধিৰে নোৱাই কপালত ফুট দি দীঘলতি আৰু মাখিয়তীৰে ঠাইৰে কোবাই কোবাই ওচৰৰ নৈ বিল পুখুৰীত সমূহীয়াভাৱে গা ধুওৱা হয়। এনে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। গা ধুওৱাৰ পাছত গৰুবোৰক মুকলি পথাৰত চৰিবলৈ এৰি দিয়া হয় আৰু ছাটত থকা অৱশিষ্ট লাও বেঙেনাৰে ছাটবিলাক আনৰ লগত সাল সলনি কৰা হয় আৰু ঘৰলৈ আনি ঘৰ বা গোহালিৰ ছালত গুজি থোৱা হয়। ছাটত ৰৈ যোৱা বস্তু দুই এপদ চুবাই খোৱা হয়। ছাটবিলাক আনৰ লগত সলনি কৰিলে অপায় অমংগল দূৰ হয় আৰু ছাটৰ বস্তু খালে বেমাৰ আজাৰ নহয় বুলি বিশ্বাস কৰা হয়। গধূলি গৰু ঘৰলৈ ঘূৰি অহাৰ সময়ত পদূলিৰ পৰা গোহালিলৈকে খেৰ, তুঁহ, দীঘলতি, মাখিয়তী, বিহলঙনি আৰু অন্যান্য বনপাত জ্বলাই জাক দিয়া হয়। জাগৰ ধোঁৱাই গৰু ম'হক মহ ডাঁহৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ উপৰিও অপদেৱতাক খেদি পঠায় বুলি সহজ সৰল চহালোকে বিশ্বাস কৰে। গৰু বিহুৰ পাছৰ দিনা মানুহৰ বিহু হিচাপে পালন কৰা হয়। নামনি অসমত সেইদিনাৰ বিহুক বৰ দুমাহী বুলি কোৱা হয়। পহিলা বহাগ বা মানুহ বিহুৰ দিনা পুৱা মাহ হালধিৰে গা পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৰ উপহাৰ দিয়ে। নতুন বছৰ উপলক্ষে অসমীয়া সমাজত আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰ আদান প্ৰদান কৰা হয়। এনে উপহাৰকে বিহুৱান বুলি কোৱা হয়। বিহুৱান বুলিলে সাধাৰণতে গামোচাকে বুজায় যদিও বিহু উপলক্ষে দিয়া প্ৰায়বোৰ উপহাৰকে বিহুৱান আখ্যা দিয়া হয়। আমাৰ সমাজত বিহুৱানৰ এক সুকীয়া মৰ্যাদা আৰু সন্মান আছে। এই দিনটোতে ব্ৰাহ্মণ দৈৱজ্ঞৰ ওচৰত কৰ্মফল গণনা কৰি কিবা দুখ থাকিলে শান্তিৰ ব্যৱস্থা কৰা হয়। তৃতীয় বিহুটো হৈছে গোসাই বিহু। ৰঙালী বিহু বা বহাগ বিহুৰ তৃতীয় দিনা গোসাই বিহু হিচাপে পালন কৰা হয়। সেইদিনা গাঁৱৰ ৰাজহুৱা নামঘৰত নাম প্ৰসংগ কৰা হয়। চতুৰ্থটো বিহু হৈছে তাঁতৰ বিহু। অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল, সেয়ে বিহু চতুৰ্থ দিনা তাঁতৰ বিহু হিচাপে পালন কৰা হয়। পঞ্চমটো বিহু হৈছে নাঙলৰ বিহু। পঞ্চম দিনা কৃষিকৰ্মৰ মূল সঁজুলি নাঙল বিহু হিচাপে পালন কৰা হয়। ষষ্ঠটো বিহু হৈছে জীয়ৰী বা চেনেহী বিহু। ষষ্ঠ দিনা বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে আৰু সেইদিনা জীয়ৰী বা চেনেহী বিহু বুলি উদযাপন কৰা হয়। সপ্তম অৰ্থাৎ অন্তিমটো বিহু হ'ল চেৰা বিহু। শেষৰ দিনা চেৰা বিহু হিচাপে পালন কৰা হয়। কিছুমানে ইয়াক এৰা বিহু বুলিও কয়। এই বহাগৰ 7 বিহু। চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জোৰ লৈ এইদৰে গোৱা হয়: নতুন কাপোৰ পুৰণা, কাপোৰে দিন যাওক, ন ভাতে পুৰণি, ভাতে জিন যাওক। এনেদৰে বিচনীৰে জোৰ ল'লে বছৰটোলৈ দেহা হাত পৰি যায় বুলি বিশ্বাস কৰা হয়। লগতে গৰু বিহু, মানুহ বিহু বা 7 বিহুৰ যিকোনো এদিনত 100 এবিধ শাক খোৱাৰো নিয়ম আছে। 100 এবিধ শাকৰ আঞ্জা ৰোগৰ মহৌষধ। 100 এবিধ শাক খাব নোৱাৰিলেও 7 বিধেৰে কাম চলোৱা হয়। ইয়াকে 7 শাকী বুলি কোৱা হয়। উজনি অসমত গৰু বিহুৰ পৰা বহাগৰ 6 তাৰিখলৈকে 7 দিন জুৰি 7 বিহু পালন কৰাৰ দৰে নামনিত বিশেষকৈ কোচ ৰাজবংশী লোকসকলে গৰু বিহুৰ পৰা 7 দিনলৈকে 7 বিহু বা 7 বিহুৱা বুলি পালন কৰে। এই 7টা বিহুক 7 বিহু নামেৰে জনা যায়। আনহাতে কিছুমান ব্যক্তিয়ে আকৌ বহাগৰ বিহুৰ এই অনুষ্ঠানসমূহক এনেদৰে ভাগ কৰিছে: চ'ত বিহু। চ'তৰ নিশা ডেকা গাভৰুৱে বিহুৰ আখৰা কৰে আৰু আখৰা কৰা প্ৰথম নিশাটোতেই হ'ল চ'ত বিহু। ৰাতি বিহু। চ'ত বিহুৰ আখৰাৰ পৰৱৰ্তী বিহু মৰা নিশাবোৰক ৰাতি বিহু বুলি কোৱা হয়। গৰু বিহু। চ'তৰ সংক্ৰান্তিৰ দিনা গৰুক গা ধুৱাই নতুন পঘাৰে বন্ধা হয়। গধূলি ধূপ ধূনা আদি দিয়া হয়।
মানুহ বিহু বা চেনেহী বিহু। 1 বহাগৰ দিনাখন এই বিহু পতা হয়। এই বিহুক আপোনজনে আপোনজনক বিহুৱান দিয়ে। বিহুগীত হুঁচৰি গীত গাই অতি আনন্দ কৰে। কুটুম বিহু বহাগৰ দ্বিতীয় দিনটোত কুটুম বিহু হিচাপে পালন কৰা হয়। এই দিনা জী জোৱাইসকল মাকৰ ঘৰলৈ যায়। ইষ্ট কুটুম্বই পৰস্পৰক আদৰ সৎকাৰ কৰে। মেলা বিহু বা হাট বিহু এই বিহুৰ দিনা পথাৰৰ মাজত এডাল গছক প্ৰতীক হিচাপে লৈ তাৰ তলত গাভৰুসকলে বিহু নাচে। গছজোপালৈ বিহুৱান তামোল পাণ আদি আগবঢ়ায়। শিমলুগুৰি নাহৰকটীয়া টেঙাখাইত আদি অঞ্চলত এই বিহু দেখা যায়। চেৰা বিহু বা এৰা বিহু বহাগ বিহুত ডেকা গাভৰুৱে নাচি বাগি ভাগৰি পৰে আৰু সপ্তম দিনা অতি আদৰৰ বিহুটিক সমাপ্ত ঘটায়। সেইদিনাখন বিহুৱানবোৰ পুনৰ ধুই বিহুক বিদায় দিয়ে। এনেদৰে অঞ্চল বিশেষে বহাগ বিহুৰ ভাগসমূহ ভিন ভিন ধৰণে দেখা যায়। উজনি অসমৰ কোনো ঠাইত সাত বিহুৰ এটা দিন দেউৰী বিহু হিচাপেও পালন কৰা হয়। আজিকালি কোনো অঞ্চলত গোটেই বহাগ মাহ ধৰি বিহুৰ ৰং ৰহইচ নাচ বাগ চলি থাকে। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে বিহুৰ বিষয়ে সম্যকভাৱে জানিব পাৰিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰৰ জৰিয়তে ভিডিঅ'টো আগবঢ়াই দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ৰঙালী বিহুৰ সকলোলৈকে হিয়া ভৰা শুভেচ্ছা আৰু শুভকামনা থাকিল।